নমস্কাৰ সখীসকল, মই আমাৰ গাঁৱত আহি পালোঁ। গাঁৱৰ ঘৰত এইটো আমাৰ ৰাস্তা, আমাৰ গাঁৱত এনেকৈ আহিব লাগে। তাৰপিছত এয়া আমাৰ পুখুৰী, এয়া চাৰিওফালৰ পৰিৱেশ, এয়া আমাৰ শাক, ডাঠা পাত শাক, অলপ অলপ ক'ৰবাত ইয়াতে ধনিয়া চনিয়া হৈছে, মূলা শাক এনেকৈ হৈছে কিবা কিবি। এয়া আমাৰ ঘৰৰ প্ৰৱেশদ্বাৰ আৰু এয়া আমাৰ লিচু গছ। এয়া আমাৰ ঘৰ, এয়া আমাৰ বাৰী, এয়া আমাৰ গাঁৱৰ আকাশ, এয়া আমাৰ এনেকৈ ঘৰলৈ আহিব লাগে। খোলা একেবাৰে এইখন আমাৰ বাহিৰৰ চোতাল। এনেকৈ ইয়াত পূজা থূজা হয় বাহিৰৰ চোতালত এনেকৈ। আৰু এয়া আমাৰ ঘৰ, এইয়া আমাৰ ঘৰৰ তুলসী, এয়া আমাৰ ঘৰৰ মন্দিৰ। আৰু এয়া বাইদেউহঁতে কাম কৰি আছে, এজনী বাইদেৱে অলপ চাউল জাৰি আছে, মই লৈ যাম ইয়াৰ পৰা চাউল। আৰু এয়া ঘৰ আমাৰ, এয়া আমাৰ বাৰী, এয়া বাইদেউহঁত কাম কৰি আছে। এতিয়া যাওঁ বাহিৰৰ ফালে, আমাৰ মাছ দেখুৱাম। এয়া ইয়াত ছোৱালীৰ বিয়া হ'বলৈ আমাৰ এনেকুৱা ধুনীয়া চোতাল। ইয়াত পূজা হয়, আমাৰ বছৰে ডাঙৰ ডাঙৰ পূজা হয়, মনসা পূজা এইখন চোতালতে কৰিব লাগে। আৰু এনেকুৱা পৰিৱেশ, গাঁৱৰ পৰিৱেশ দেখিবলৈ ধুনীয়া, থাকিবলৈ ভাল, কিন্তু উপায় নাই, আমি সেইফালে থাকিব লাগে স্কুলৰ কাৰণে। আৰু এয়া মাছ মাৰি আছে আমাৰ চাৰিওতে, আমাৰ পুখুৰী, এয়া আমাৰ ধাননি পথাৰ, এয়া এইবিলাক চব আমাৰ ধাননি। আৰু আমাৰ ছাৰে এয়া মাছ মাৰি আছে, দেখিছে, ডাঙৰ ডাঙৰ মাছ পায় ইয়াতে। এয়া আমাৰ গাঁৱৰ মানুহ কিছুমান। ৰিংকু চাহ খালি? এয়া আমাৰ ধাননি, এয়া আমাৰ কচু শাক, ৰাস্তা। হাঁহ, আমাৰ ঘৰৰ হাঁহ, আমাৰ ঘৰৰ ধান, আমাৰ ঘৰৰ পুখুৰী, আমাৰ ঘৰৰ মাছ, আৰু এয়া আমাৰ চাৰ। एवरीवन, सो मम्मा वापस आ गई है और हम थोड़ा वॉक पे गए थे, जैसे दिखाया मैंने आपको। और आपको लग रहा है ये कौन सा नया रूम निकला है? एक्चुअली ये रूम दिखाया है शायद मैंने, हाँ शायद कभी दिखाया होगा, मुझे याद नहीं। तो ये है एक्चुअली पापा, जो मेरे पापा जो है वो एक, उन्होंने पंचोगोरमा एक सेंटर यहाँ पे खोला है, नया खुला है, पुराना नहीं है, नया रिसेंटली। एंड यहाँ पे पैरालिसिस एंड हेडेक्स वगैरह जो पेशेंट्स है वो यहाँ पे आते हैं, उनका ट्रीटमेंट यहाँ पे होता है। माय फादर इज अ BAMS डॉक्टर, वो आयुर्वेदिक उन्होंने पढ़ा है। और मैं दिखाती हूँ आपको क्या क्या है यहाँ पे। पहले तो भगवान जी की यहाँ पे दिया जलाई हुई है, और ये रहे हमारे भगवान जी, आशीर्वाद देते रहिएगा, थैंक यू। और ये है वो जहाँ पे ट्रीटमेंट होता है। यहाँ पे पहले पेशेंट को यहाँ पे लिटाते हैं, जिसका भी जैसा प्रॉब्लम होगा उस हिसाब से यहाँ पे सब पहले ट्रीटमेंट चालू हो जाता है। और जिसका हेडेक होता है उसको यहाँ पे इसका कुछ तो काम है, यहाँ से वो ऑयल वगैरह सब निकालता है, जो भी दवाइयाँ न है वो यहाँ से होता है।
और स्टीम देते हैं पापा वहाँ यहाँ अंदर। देख सकते हो आप, ये अंदर ये पूरा खाली है, अभी अंधेरा दिख रहा होगा। हाँ, ये अंदर पूरा खाली है। यहाँ से वो हेड निकला हुआ रहता है पेशेंट का, और वहाँ पे वो स्टीम होता रहता है, और स्टीम आता है यहाँ से। देख सकते हो ये कुकर है, कुकर ही है। हाँ, यहाँ पे सब कुछ है, जो भी स्टीम देना होता है इस पाइप से वहाँ पे जाता है। और यहाँ पे भी एक है जहाँ पे वो मेडिसिन वगैरह जो तेल ही होता है, वो ऑयल, बॉडी ऑयल वो सब कुछ होता है वहाँ पे। यहाँ पे होता है गरम जितना भी हो सके। एंड या ये सब है। अभी के लिए तो इतना ही है, बाकी तो मुझे नहीं पता क्या करेंगे और पापा, बट होपफुली ये ऐसा ही चलता रहे। एंड या भगवान जी की कृपा रहे हम पे, पापा पे बेसिकली। तो या थैंक यू। एंड व्हाट इज हैपनिंग हियर? मम्मा ने मेरे को अच्छा काम दिया है, वो है दिया का। गाँव पर आहिलो, आहि पेলাই অলপ এইবিলাক লৈ আহিছো। আহতে চাকি, মাটিৰ চাকিখিনি তিয়াই থৈছিলো মই। আধা ঘণ্টামান হ'ল মাটিৰ চাকি তিয়াই থোৱা। তাইক কৈছো এইটো কাম তই কৰ। আৰু মই এয়া তুলাৰে শলিতা বনাই আছো। এতিয়া শলিতা লাগিব যিহেতু বহুত, এইবিলাক এনেকৈ শলিতা বনাই আছো। আৰু এয়াই আয়োজন মোৰ মাটিৰ চাকিৰে গোটেই ঘৰখিনি চাৰিওফালে আলোকিত কৰিম বুলি ভাবিছো। আৰ্টিফিচিয়েল তেনেকে আনা নাই, চাও কেনেকে কৰিব পাৰি। যিহে তেলৰ দাম, মিঠাতেলৰ যিটোহে দাম, তথাপি আৰু অলপ আলোকিত নকৰিলেও বেয়া লাগিব, অলপ মানে পোহৰাই নতুলিলে ভাল নালাগিব কাৰণে এইখিনি মাটিৰ চাকি কেইটামান কিনি লৈ আহিলো। एंड आप सबको 2MFIs की तरफ से हैप्पी दिवाली। ये कुछ ज्यादा एडवांस नहीं हो गया? নাই, দিৱালীটো আহিলেই। আজি কালি পৰহি বৃহস্পতিবাৰে, আজিতো ধনতেৰাছ আছিলে। তো ধনতেৰাছত কিছুমান মানুহে বোলে কিবা বস্তু কিনিলে আজি লক্ষী আহে ঘৰত। মই অৱশ্যে একো কিনা নাই, মই কিনোতে মাটিৰ চাকিয়ে কিনিলো। যদি মা লক্ষীয়ে কৃপা কৰে এইখিনিতেই কৃপা কৰিব। মাটিৰ চাকিটো অনাটো এটা, সেইটো এটা मुझे पता ही नहीं है। ধনতেৰাছ বুলি কয়। আৰু হন ৰূপ এনেকৈ কিনে মানুহে, মই মাটিৰ চাকিয়ে কিনিলো, সেইটোৱে আৰু। আৰু কালি এই জমদীপ দান বুলি কয়, মানে বাহিৰত চাকি দিব লাগে, এটা এনেকুৱা এটা পৰ্ব আছে আৰু। भाई पापा तुम करना, हमको मत बोलना। আৰু এই বাহিৰত মানে এটা চাকি দিব লাগে, এইটো জমদীপ দান বুলি কয়। बाहर मतलब घर के बाहर की यहाँ पे? বাহিৰ घर के बाहर। গেটৰ বাহিৰত দিব লাগে এটা চাকি, এনে কয় আৰু। দিম বাৰু, দিয়াতো আৰু আপত্তি নাই। আৰু পৰহি দিব লাগে সেই কলগছত। আৰু সেইটো পৰহি ভিডিঅ' কৰি দেখুৱাম বাৰু। কালী পূজাৰ ভিডিঅ' লৈ গতিকে সেইদিন আৰু আহিম। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে। মই আচলতে আপোনালোকক আমাৰ গাঁওখন দেখুৱালো, আমাৰ ঘৰখন দেখুৱালো। আমাৰ ধান ধৰা ভালেই হৈছে, ধানৰ ধান ভালকৈ লাগিছে আৰু পকিবলৈও হৈছে। কোনোবাই অলপ হালধীয়া ৰং ধৰিছে, কাটিবৰ হ'লেই আৰু ক'ব গ'লে এনেকুৱা। গতিকে তাকে চাব গৈছিলোঁ কেনেকুৱা হৈছে। গতিকে আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। আপোনালোকৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ কালী পূজাৰ, আৰু সকলোকে শুভেচ্ছা জনাইছোঁ। গতিকে বহুত দিন পিছত এটা ভিডিঅ' দিলোঁ মই। সেইখিনি মানে ইমান দিনে অলপ বিশেষ কিবা কাৰণবশতঃ মই দিব পৰা নাই। ইহঁতৰ এক্সাম বা মোৰো অলপ ফিজিকেল প্ৰব্লেম থকাৰ কাৰণে মই ভিডিঅ' কৰাও নাছিলোঁ তেনেকৈ। मेरा एग्जाम चल ही रहा है, बट फिर भी वो बहुत दिनों से नहीं दिया था, तो टाइम निकाल के थोड़ा আজি এনেকৈ সৰুকৈ অলপ ভিডিঅ'টো দি দিলোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মোৰ গাঁৱৰ ঘৰখন। গতিকে আপোনালোকে মোৰ এনেকুৱা ভিডিঅ' চাই থাকিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, প্লিজ ছাবস্ক্ৰাইব কৰিব যোনে কৰা নাই। বেল আইকনটো বজাই দিবতো তুমিয়ে কোৱা। सुन लिया उन्होंने, उन्हें पता है। वो यूट्यूब नहीं देखते क्या? देखते हैं। তো আজিলৈ আহিছোঁ, বাই বাই। टाटा, थैंक्स फॉर वाचिंग।
Okay, bye bye everyone.